যেহেতু দুৰ্ঘৰ এই সংসাৰ দুখৰ অন্ত এহিহে তুতেহে ঈশ্বৰক হৰি বুলয় যতম প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন জনতার তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু ঘৰৰ জানিয়া লইলু ঘৰৰ জানিয়া লইলু ঘৰৰ নাৰায়ণ নাৰায়ণ। আমিও যাও ভবিষ্যৎ কাৰ্যপন্থা করুঙ্গ স্থির। কৃষ্ণ হরি
শিবা শিবায় বিষ্ণু রূপা বিষ্ণু শিবা রূপী রে অনাদির গোবিন্দ সর্বকারণ কারণমঃ সর্বকারণ দিব্য শুভ্র জ্যোতিরে জ্যোতিষ্মান প্রকৃতির নান্দনিক রূপের মহিয়ান কৈলাসরে শুভ্র শিখরতে বাস করু আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাৰ কৰিছে সৃজন জীৱ সংহাৰৰ ক্ষেত্ৰত সেয়েহে অনাদিকালৰে পৰা সংহাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছো ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিও চৰিক্ষৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো করুণার উদ্রেক করে মনোমত বর প্রদান করি ভক্তগণ জাগতিক ঈশ্ব আমি করিছো পুরা আজিও মূর্তর এক ভক্ত ইপ্সিত বর প্রদান করি কৈলাসত প্রত্যাবর্তন আমার যাও এবে নৈমিত্তিক কার্য করি সম্পাদন পার্বতীর হমে করগই নির্গুণ হরির কথন
চিরাকাঙ্ক্ষিত এই অমরাবতীপুরর অধীশ্বরময় দেবরাজ ইন্দ্র ৩৩ কোটি দেবতায় যার আদেশ পালন করিবলৈ সদা হস্তম মই সেই দেব পুরন্দর কোৱা কোৱা দিকপাল দেবরাজ আজ মোতকৈ সুখী মোতকৈ সমৃদ্ধিশালী আছে জানো কোনোজনেই ব্ৰহ্মাদেৱৰ সৃষ্টিত নাই দেবরাজ আৰু সেইবাবেই দেতি আৰু দনুৰ সন্তান সেই দৈত্য দানৱসকলে বাৰে বাৰে আক্ৰমী স্বৰ্গপুৰ ব্যাহত কৰিছে দেৱতাৰ শান্তিত দেবরাজ সেইবাবে দিকপাল দেবরাজ সদম হস্তম থাকিব দৈত্য আৰু দানৱৰ বাবে দেবরাজ তাৰ বাবে নিশ্চিন্তে থাকক আপুনি জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ ভদ্ৰক মুহূৰ্ততে কৰিম নিশেষ সুন্দৰ সুন্দৰ দিকপাল শনি সখী হলো মই তোমাৰ বৈশাখিত বাণীত দিকপাল দেবরাজ অমরাবতীর চতুর্দিকে সদা সর্বদা সতর্ক দৃষ্টি রাখিব তুমি চাবা যাতে শত্রু আক্রমণের বাবে না থাকে কত একু ছিদ্র কারণ শত্রু অতিকে চতুর বলা দিকপাল দেবরাজ যাও এবে নর্তকীগণৰ কাষে উপভোগ কৰি তেওঁলোকৰ মনোৰম নৃত্য গীত ৰাজকাৰ্যৰ অৱসাদ দূৰ কৰো আমি বলক দেবরাজ কৃষ্ণ হরি শনি গ্রহর অধিপতি নাম মোর শনি মোর এক কটাক্ষতে ভস্মীভূত হব পারে সমগ্র বিশ্ব এটি পলকতে যতেই দৃষ্টি মোর তাতেই প্রলয় এইবার পূর্ণ দৃষ্টি রাখিম মই অযোধ্যা রাজ্যতে অহংকারী রাজা দখরথে এই অনেক পূজা নকরার প্রতিফল পাব হাতে হাতে এই পৃথিবীর স্বার্থপর মানব মাঝে অন্য দেবতাকে পূজা করে দর্শন পাবর বাপে কিন্তু এই অনেক পূজা করে
দৰখন নাপাবৰ বাবে। কাৰণ য'তেই দৃষ্টি মোৰ তাতেই প্ৰলয়। প্ৰলয়। কৃষ্ণ হৰি প্রবেশিলা দশরথ অযোধ্যারা জন। সঙ্গে চলে মহামন্ত্রী সুমন্ত জন। আরে সঙ্গে চলে মহামন্ত্রী বিকাদিত মনে পাইলা রাম হরি রাম হরি বুলানি রাম রে হরে রাম হরি রাম হরি বুলানি রাম প্ৰণাম মহাৰাজ। মন্ত্ৰীবৰ মহাৰাজ আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ? অভাৱ অনাতন অথবা বৰ্হি শত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি মোৰ প্ৰজাগণৰ জীৱন? মহাৰাজ জনক সকলোতে মোক নকৰি পলম। সকলোৰে মংগল আজি অযোধ্যা ৰাজ্য। কিন্তু মহাৰাজ মন্ত্ৰীবৰ কি হ'ল? কিন্তু বুলি আপুনি ৰৈ গ'ল কিয় মন্ত্ৰীবৰ? মহাৰাজ মন্ত্ৰীবৰ আজি প্ৰায় বহুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক। মোক হয় মহাৰাজ, পূৰ্ণিমাৰ চন্দ্ৰহেন মুখনি আপোনাৰ আজি যেনে দেখা পাওঁ বিষাদৰ কলীয়া ডাৱৰে আৱৰা। মন্ত্ৰীবৰ ৰাজ কাৰ্যত দেখা পোৱা নাই পূৰ্বৰ সেই সজীৱতা। ইয়াৰ কাৰণ কি মহাৰাজ? মন্ত্ৰীবৰ মহাৰাজ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি, তথাপিতো হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ? মহাৰাজ মন্ত্ৰীবৰ মহান ইক্ষাকুকুলৰ ৰজা আমি, সূৰ্যবংশীয় ইক্ষাকুকুলৰ ৰজা মহাৰজাসকলে
অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি ধৰাৰ বক্ষ। কিন্তু মন্ত্ৰীবৰ, মহাৰাজ, ত্ৰিজগত বন্দিত এই ইক্ষাকুকুলৰ শোণিতৰ ধাৰা আজি যেন স্তব্ধ হৈ যাব এই দশৰথৰ নামত। মহাৰাজ, আপুনিতো জানেই মন্ত্ৰীবৰ, অদ্যপৰিমিত পুত্ৰক মই লাহে লাহে মোৰ যৌৱনেও মেলানি মাগিছে, আৰু এদিন আহি বাৰ্ধক্যই দিবহি দেখা। মহাৰাজ, কিন্তু মন্ত্ৰীবৰ, সন্তান জন্ম নহলে এই মহান বংশ ৰক্ষা হব কেনেকৈ? কোনে দিব মন্ত্ৰীবৰ? কোনে দিব জলপিণ্ড দান? কোনে কৰিব এই বিশাল অযোধ্যা শাসন? এই কথা আমাৰ অগোচৰ নহয় মহাৰাজ। মন্ত্ৰীবৰ, ভাগ্যৰ লিখনিটো কদাপিতো নহয় খণ্ড। মন্ত্ৰীবৰ, তথাপিতো মহাৰাজ, অন্তৰাত্মাই কয় আমাক, নিশ্চয় নিশ্চয় আপুনি পুত্ৰ মুখ দেখিব এদিন। নিশ্চয় পুত্ৰৰ মুখ দেখিম এদিন। হয় মহাৰাজ, কিন্তু কিন্তু সেই দিনটো কেতিয়াকৈ আহিব মন্ত্ৰীবৰ? আহিব মহাৰাজ, নিশ্চয় আহিব। কেতিয়াকৈ আহিব? আহিব মহাৰাজ। আপুনি জানে মন্ত্ৰীবৰ, মহাৰাজ, এই কথাবোৰ ভাবি ভাবি মই কেতিয়াবা বৰ অস্থিৰ হৈ পৰো মন্ত্ৰীবৰ। মই বৰ অস্থিৰ হৈ পৰো। এই কথাবোৰ ভাবি ভাবি মই যে কিমান নিদ্ৰাবিহীন ৰজনী যাপন কৰিছো, মই আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ? বুজো মই আপোনাৰ অন্তৰৰ মনোবেদনা, মন্ত্ৰীবৰ, বুজি পাওঁ উদ্বেগৰ কাৰণ। কিন্তু মহাৰাজ, সদ্যহতে আপুনি সন্তানৰ চিন্তা পৰিহাৰ কৰি চিন্তা কৰক অযোধ্যাৰ শত শত প্ৰজাগণৰ কথা। মন্ত্ৰীবৰ, হয় মহাৰাজ। কি হল মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণৰ? কিবা সংকটে তেওঁলোকক কৰিছে জুৰুলা? হয় মহাৰাজ। মন্ত্ৰীবৰ, সুজলা সুফলা শস্য শ্যামলা অযোধ্যা আজি মৰুভূমিত পৰিণত হবলৈ বেছি দিন নাই মহাৰাজ। মন্ত্ৰীবৰ, পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবেই অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তত প্ৰজাগণে অন্নৰ অভাৱত ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ। মন্ত্ৰীবৰ, ইয়াৰ এটা ব্যৱস্থা কৰক মহাৰাজ, ইয়াৰ এটা ব্যৱস্থা কৰক। কি কলে মন্ত্ৰীবৰ? দক্ষিণ অযোধ্যাৰ এনেকুৱা অৱস্থা? মন্ত্ৰী ঘুমন্তৰ কথা একেবাৰে সঁচা মহাৰাজ। প্ৰণাম দেৱঋষি। ৰাজন, প্ৰজাগণৰ কথাটো দূৰৰে কথা, আজি অযোধ্যাৰ দক্ষিণ প্ৰান্তত শুনিবলৈ নোপোৱা তুমি পশু পক্ষীৰ মাত। সকলোৱে কেৱল তোমাক ৰাজন, তোমাক ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ। ইয়াৰ কিবা এটা সুব্যৱস্থা কৰা সূৰ্যবংশী ৰাজা দশৰথ, নহলে কিন্তু অযোধ্যা নামৰ শ্মশানৰ হে গৰাকী হবা তুমি। দেৱঋষি, ৰাজন, কি কলে? জন্মভূমি ত্যাগ কৰি মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণে, ত্যাগ কৰি পশু পক্ষীগণে ধিক্কাৰ দিছে এই ৰজা দশৰথক। হয় ৰাজন, কোক এয়া মই কি কাৰ্য কৰিছো? মত্ত হৈ বিষয়ৰ ভোগ বিলাসত, উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত নিজৰ সন্তান সদৃশ প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা। নহয় দেৱঋষি, ইয়াৰ নিশ্চয় মই কৰিম প্ৰতিকাৰ। দেৱঋষি, মন্ত্ৰীবৰ, ত্ৰিকালজ্ঞ আপুনি কৃপা কৰি কওক, কিয় বাৰু বৃষ্টিপাত হোৱা নাই আমাৰ অযোধ্যা ৰাজ্যত? ইন্দ্ৰৰ অধীন মেঘগণে কিবা সেইটো বৃষ্টিপাত কৰা নাই, তাক নুবুজিলো। দেৱঋষি, শুনা ৰাজন,
দিওঁ তোমাক মই এটি হিত উপদেশ। কওক দেৱঋষি। প্ৰথমতে পৰিভ্ৰমণ কৰি তুমি অযোধ্যাৰ দক্ষিণ প্ৰান্তত দক্ষিণ প্ৰান্ত ৰাজ সাহায্য প্ৰদান কৰা ভোকাতুৰ প্ৰজাগণৰ মাজত নিশ্চয় তাৰ পাছত গমন কৰি অমৰাৱতীপুৰে ভোটাগৈ দেৱেন্দ্ৰ ক্ৰিয়াৰ কাৰণ আৰু ৰাজন আছে তোমাৰ দুবাহুত অসীম শক্তি। নিশ্চয় দেৱঋষি। প্ৰয়োজন হলে সন্মুখ সমৰে পৰাজিত কৰি দেৱৰাজ ইন্দ্ৰক দৃষ্টিপাত কৰা তুমি অযোধ্যা ৰাজ্য। উত্তম উত্তম দেৱঋষি। নাৰায়ণ আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমতে যাম মই প্ৰজা